নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া কি নিশ্চয় ধৰিব পাৰিছেনে? মই আজি বগৰী মিঠা আচাৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ। কেনেকৈনো প্ৰস্তুত কৰিছোঁ আপোনালোকে চাওকচোন। এয়া মই প্ৰথমে কেৰাহীখনত জলকীয়া ভাজি লৈছোঁ আৰু মছলাও গোটাই লৈছোঁ। সেইমতে জিৰা ধনিয়া এনেকৈ প্ৰথম মই জলকীয়াখিনি ভাজি কেৰাহীতে মই এতিয়া খুন্দনাত খুন্দি ল'ম। এয়া শুকান জলকীয়া, ৰঙা জলকীয়া মই দোকানৰ পৰা কিনি আনিছোঁ, কাৰণ মিঠা আচাৰটোত বিশেষ জলকীয়া নিদিলেও হয়। মই সেইকাৰণে ইমানখিনিয়ে ল'লোঁ। লৈ এতিয়া মই খুন্দনাটোত খুন্দি ল'ম। খুন্দনাত এয়া খুন্দিবলৈ লৈছোঁ। মই আজি মিক্সি ব্যৱহাৰ কৰা নাই। মই এনেকৈ জুহালৰ ওচৰতে ঠাণ্ডা বতৰ কামখিনি কৰিছোঁ। এনেকৈ খুন্দনাত খুন্দি মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। তেনেকৈ মই জিৰা ধনিয়া আৰু জালুকৰ গুড়ি এনেকৈ মই অলপ গৰম কৰি খুন্দনাত খুন্দি ল'লোঁ। মিঠা আচাৰটো খাবলৈ যথেষ্ট ভাল হয় বগৰী, সেইকাৰণে মই আগত এবাৰ বনাইছিলোঁ, এদাই হ'ল। এতিয়া মই পুনৰ বনাবলৈ লৈছোঁ আৰু ভাবিলোঁ আপোনালোকলৈও পুনৰ ভিডিঅ' এটা কৰি দিওঁ। মইনো কেনেকৈ বগৰী আচাৰ প্ৰস্তুত কৰিছোঁ। মই দুভাগ আচাৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ একেলগতে, সেইকাৰণে কেৰাহীত মই তেলখিনি গৰম কৰি লৈছোঁ। সৰহকৈ দিয়ে গৰম কৰিছোঁ, কাৰণ আচাৰত অলপ তেল বেছি লাগে। আৰু সেনেকৈ তেলটো গৰম কৰি ল'লে আপোনাৰ আচাৰটো বেয়া নহয়। আপুনি যিমান দিন থৈ ৰাখিব পাৰে। আৰু তেনেকৈ মই আচাৰ প্ৰস্তুত কৰোঁ, খাওঁ। আৰু এয়া দেখিছে বগৰী, ইয়াৰে আধা অংশ মানে কম পৰিমাণে মই গুড়ত দিবৰ কাৰণে মই প্ৰস্তুত কৰিম। ইয়াত মই মছলা দি দিছোঁ। মছলা এনেকৈ দি ছটিয়াই দিছোঁ। আৰু আপোনাৰ হালধিও দিম, আপোনাৰ জালুকৰ গুড়িও দিম। আৰু এয়া বগা সৰিয়হও মই এনেকৈ ধুই মেলি ধুনীয়াকৈ শুকুৱাই ৰাখিছোঁ। আৰু এনেকৈ মই দি দিছোঁ বগৰীখিনিত। এয়া জিৰা ধনিয়া অলপ সৰহকৈ দি থৈছোঁ, কাৰণ বগৰীখিনি যেতিয়া বেছি, সেইকাৰণে জিৰা ধনিয়াটো বেছিকৈ দিব লাগিব। জিৰা ধনিয়াখিনিও সৰহকৈ দি দিছোঁ। আৰু এতিয়া অকণমান জালুকৰ গুড়ি দি দিছোঁ। আৰু এইভাগ এতিয়া মই এনেকৈ ৰাখি মই মিঠা আচাৰটো কেনেকৈ প্ৰস্তুত কৰিছোঁ মই আপোনালোকক দেখাই দিছোঁ। হালধিও দিছোঁ। মই নিমখত যেতিয়া গুড়াই ৰাখিছোঁ, সেইকাৰণে মই নিমখটো দিয়া নাই, হালধিটো দি দিছোঁ। মই নিমখত এসপ্তাহমানে বগৰীখিনি ৰাখি দিছিলোঁ বতৰ বেয়া কাৰণে। এতিয়া মই মিঠা আচাৰ প্ৰস্তুত কৰিবৰ কাৰণে মই এনেকৈ তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া মিঠা আচাৰ কাৰণে মই জলকীয়া দিলোঁ। জুইটো অকণমান কমাই দিছোঁ, বেছি জুই হ'লেও বেয়া, সেইকাৰণে কম পৰিমাণে দিছোঁ। ইয়াত মই মছলা দি দিছোঁ। জলকীয়া গুড়ি দিছোঁ, লগতে আপোনাৰ অলপ ধনিয়া, এনেকৈ জলকীয়া মই গুড়ি কৰি ৰখা দিছোঁ। জালুকৰ গুড়ি দিছোঁ অকণমান হালধি দিছোঁ, বেছি নাই দিয়া হালধি, কম পৰিমাণে দিছোঁ মই। আৰু এনেকৈ দি মই অকণমান দেৰি ভাজি দিলোঁ গোটেইখিনি। ইতিমধ্যে তেলটো পূৰা গৰমেই হৈ আছে। আৰু মই পিটিকি ৰখা বগৰীখিনি মই ইয়াত দি দিছোঁ। আপোনালোকে বগৰী আচাৰ বনাওঁতে সদায় মন কৰিব, বগৰীটো ভাঙি দিব। ভাঙি দিলেহে খাবলৈ ভাল হয়, সোৱাদটো তেতিয়া সোমাই যায়। আৰু আপোনালোকে যদি বগৰীটো নিমখত নুগুড়ায়, তেতিয়াহ'লে আপোনালোকে নিমখটো আচাৰখিনি বনাবৰ সময়তে দি দিব। এয়া মই গুড় কুটি ৰাখিছিলোঁ, তেতিয়া গুড় ভাগ দি দিম।
মিহিকৈ গুৰটো কুটিব, তেতিয়া পটককৈ গলি যায়, বেছি দেৰি নালাগে। এতিয়া মই গুৰখিনি দি বৰ বেছি পাক উঠিবলৈও নিদিব, গুৰখিনি অলপ গলিলেই হ'ব। গলোতেই আপোনালোকে বগৰীখিনি ৰাখি দিব পাৰিব। মই গুৰ আৰু বগৰী ভালকৈ মিল হোৱাকৈ এনেকৈ অলপ লৰাই দিছোঁ। মই জুইটো কমকৈ ৰাখিছোঁ, সেইকাৰণে অকণমান ধোঁৱাটো ওলাইছে, বেছি গুৰটো পাক হৈ যায় বুলিয়ে। এয়া দেখিছে ধুনীয়া কালাৰ উঠিছে। ইতিমধ্যে আমাৰ গুৰ পাক খাই গ'ল আৰু দেখিবলৈও ধুনীয়া হৈছে। মই পুনৰ কৈছোঁ, আগত এবাৰ মই বনাই এনেকৈ খাইছিলোঁ, ভাল পালোঁ, সেইকাৰণে ভাবিলোঁ এইবাৰ পুনৰ আপোনালোকক মইনো কেনেকৈ মিঠা আচাৰ বনাইছোঁ আপোনালোকক দেখাওঁ। ইতিমধ্যে হৈ গৈছে, বগৰী মিঠা আচাৰটো হৈ গ'ল ইতিমধ্যে। আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই এতিয়া টিফিন বাতি এটাত কাঢ়ি ৰাখি দিম। এইখিনি দেখিছে ধুনীয়াকৈ হৈ গ'ল, দেখিবলৈ ধুনীয়া লাগিছে আৰু খাবলৈও বেয়া হোৱা নাই, ভালেই হৈছে। মই এটা খাই চাইছিলোঁ আৰু ইয়াত অকণমান মই যিখিনি জলকীয়া খুন্দি ৰাখিছিলোঁ তাৰ অলপ দি দিছোঁ, কাৰণ অকণমান জাল এটা হ'লে খাবলৈ ভাল হয়। আৰু আপোনালোকে এটা মন কৰিব, সদায় বৈয়ামটো আপোনালোকে শুকানকৈ ৰাখিব, তেতিয়া আচাৰ কেতিয়াও বেয়া নহয়। আৰু এতিয়া মই 2টা বৈয়ামত ভৰাই দিম, কাৰণ এটা মানে একেটাতে নধৰে, কাৰণ বৈয়ামটো সৰু, সেইকাৰণে মই 2টা বৈয়ামত ভৰাবলগীয়া হৈছে। এয়া মই ভৰাই আছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, দেখিবলৈ কালাৰটোও ভাল লাগিছে আৰু খাবলৈ খুবেই ভাল হয়। আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত খাওঁ বুলিলেও খাব পাৰিব। পুৰি বনায়ো এনেকৈ পৰিৱেশন কৰি চাব, কিমান ধুনীয়া লাগিছে। আজিলৈ আহিছোঁ, নমস্কাৰ।